সানি মই তোমাক এটা হাতৰ কম তুমি ভঙাবা দেই কোৱা বেবী গৰু নহয় ঘাঁহ খায় পক্ষী নহয় উৰি যায় তাৰ মানে কি বাৰু কোৱাচোন তাৰ মানে কি আছিলে ফৰিং এইবাৰ মোৰ পাল গছৰ ওপৰত গুটি গুটিৰ ওপৰত গছ ই কি নীলাজৰ সঁচ তাৰ মানে কি আছিলে মাটি কঁঠাল এইবাৰ মোৰ পাল ঘৰ আছে দুৱাৰ নাই মাত আছে মানুহ নাই তাৰ মানে কি বাৰু কোৱাচোন তাৰ মানে কি আছিলে ৰেডিঅ' তাৰ মানে এইবাৰ মোৰ পাল ঘৰৰ ওপৰত ঘৰ তাতে পৰি মৰ তাৰ মানে কি বাৰু কোৱাচোন মানে কি আছিলে আঁঠুৱা তাৰ মানে এইবাৰ মোৰ পাল চফা হ'লে ক'লা লেতেৰা হ'লে বগা ই কি চেপেটা বস্তু ল'ৰা ছোৱালীহঁতক লগা তাৰ মানে কি বাৰু কোৱাচোন তাৰ মানে কি আছিলে ফলি এইবাৰ মোৰ পাল চকুৱে পুত্ৰ জন্মে নৰে মাংস পেলাই ৰক্ত ভুঞ্জে তাৰ মানে কি বাৰু কোৱাচোন তাৰ মানে কি আছিলে নাজানো দেই মই এইটোনো ইমান টান পালানে তাৰ মানে কুঁহিয়াৰ এইবাৰ মোৰ পাল জন্মতে সেউজীয়া বুঢ়া হ'লে ৰঙা সেইটোনো কি বস্তু কোৱাচোন বোপা তাৰ মানে কি আছিলে তাৰ মানে জলকীয়া এইবাৰ মোৰ পাল জন্মিল দমৰাৰ নেজডাল লৈ ডাঙৰ হ'ল দমৰাৰ নেজডাল থৈ তাৰ মানে কি বাৰু কোৱাচোন তাৰ মানে কি আছিলে মই নাজানো দেই ইমান টান এইবোৰ ইমান ইজিটোকে নাজানে তাৰমানে ভেকুলী এইডাল কেনেকুৱা পাই ইমান সৰু কথাত হাঁহিবলৈ কি হ'ল বা মানে খেলোঁ আৰু চৰি বেবী চৰি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে আমি দি থকা নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব ধন্যবাদ